এয়া দেখিছেনে আমাৰ আজি ভতিজীজনীৰ মানে বাৰ্থডে আছে, গতিকে এয়া পায়স মায়ে বনাই আছে। গাখীৰ, চেনি আৰু কিচমিচ অলপমান দি পিনি আমাৰ সুন্দৰকৈ পায়স বনাই আছে কণ কণ ল'ৰা ছোৱালীসকলক খোৱাবৰ বাবে। গেছটো অফ কৰি দিব, এতিয়া মানে সুন্দৰকৈ সিজি থাকিব আৰু এতিয়া মায়ে দেখুৱাব মানে কেনেকুৱা হৈছে। ফাইনেলি আমাৰ পায়স ৰেডি হৈ গৈছে। সুন্দৰকৈ পায়স ৰেডি হৈ গৈছে, গতিকে হৈ গ'ল আৰু। গতিকে যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট